আমি এইটো ক'ব নোৱাৰোঁ যে ওজাপালি ইমান চনৰ পৰা আৰম্ভ হৈছিল। তো ওজাপালিটো মুখে মুখে বাগৰি অহা এটা অনুষ্ঠান আৰু ইয়াৰ যিবিলাক পদ আছে জেনেৰেশ্যনে আহি থাকে যে মই গাইছোঁ মোৰ পিছৰ প্ৰজন্মই আকৌ সেই বস্তুটো লৈছে। দৰঙী কোচ ৰজা তেওঁ দেখা পালে যে ওজাপালিটো এনেকৈ চলি আহি থাকিলে এটা সময়ত গৈ নাইকিয়া হৈ যাব। তো তেওঁৰ সম্পূৰ্ণ খৰচ বহন কৰি তেওঁৰ কবি নাৰায়ণ দেৱৰ হতুৱাই এই শুকনানী পুথিখন লিখাইছিলে। আৰু তেতিয়াৰ পৰাই আমি জানো আৰু যে সুকবি নাৰায়ণ দেৱে লিখাৰ কাৰণে এই ওজাপালিটোক শুকনানী ওজাপালি বুলি নামাকৰণ কৰা হৈছে। অৰ্জুনে স্বৰ্গত থাকোঁতে বৃহন্নবাৰ ৰূপ ধৰি সেই ওজাপালি শিকিছিল। তাৰপিছত অৰ্জুনে আহি ইয়াত প্ৰচাৰ কৰিলে পৃথিৱীত। তেনেকুৱা এটা লোকবিশ্বাস আছে। তাতে ৩৩ কোটি দেৱতাক পূজা কৰা যায়। যিমান দেৱতা আছে গোটেই দেৱতাবিলাকক পূজা কৰা যায় অকল পদেৰে। যেনেকুৱা প্ৰথমটো হ'ব হি জয় দেৱ গণেশৰ পূজা, প্ৰবৃত্তিৰ এটা উদ্ৰমাগধি বুলি এটা প্ৰবৃত্তি আছে। সেই উদ্ৰমাগধিৰ যিটো ষ্টাইল সেইটো আমাৰ ওজাপালিৰ লগত মিলে। ঠিক তেনেদৰে শুকনানী ওজাপালি মনসা পূজাৰ লগত বেছি ৰিলেটেড। আৰু তাৰ উপৰি দুৰ্গা পূজা, লক্ষী পূজা, কালী পূজা, পূজাৰ যিখিনি অনুষ্ঠান আছে তাত শুকনানী ওজাপালিৰ দ্বাৰা কৰোৱা হয়। বিশেষকৈ আমাৰ যিখিনি ওজাপালি হয় আচলতে শিক্ষিত নহয়, গোটাইবিলাকে পঢ়িব নাজানা। ওজাজনে চাইছে পুথি চাই চাই দিয়ে দিয়ে আমাৰ, কিন্তু আমি সেই মুখস্থ আমি মানে মনত কৰি আৰু গোটেই পদ মনত কৰি। বিশেষকৈ মোৰ হ'লেতো একেবাৰে নাই পঢ়া শুনা কথাটো। ওজাই বুলি কোৱাৰ লগে লগে আমাৰ কথা নাই আৰু কি পদ দিব আমি গমেই পাম। মানে পুথিৰ যিটো আপোনাৰ কাহিনী আছে তাতে মানে আমি কথাখিনি কওঁতে অলপ বহল কৰা যায় বা বাহিৰা কথাখিনিও ইয়াত এটা সোমাই দিয়া যায়। বা আপোনালোকে আজি আহিছে ইয়াতে হয়তো আমি কালি মানে এখন কাজত হয়তো ওলাই যাব পাৰে কিবা কথাই দি কথাই এই কথাখিনি ওলাই যাব বোলে এনেকুৱা এনেকুৱা কেমেৰামেন আছিলে, এওঁলোক আছিল, এনেকুৱা এনেকুৱা কৈছে, এনেকুৱা এনেকুৱা আহি যাব লাইনত আহি যাব। বহুত ওজাপালি মই শুনিলোঁ মাজতে ইংৰাজীও কৈ দিয়ে কেতিয়াবা। আমাৰো আছে। পূৰ্বত কি হ'ল দক্ষ ৰজাৰ 4x19টা ছোৱালী আছে, এখলে এটা কম মাথোন। আৰু তেতিয়া যেতিয়া নেকি ছোৱালীকেইটা লপকে ডাঙৰ হৈ আহিল তেতিয়া দক্ষ ৰজাৰ মহা চিন্তাই গোট ধৰিলে। তেওঁ চিন্তা কৰিলে আজিকালি ছোৱালী এটা ছোৱালী বিয়া দিওঁতে ইমান টকাৰ প্ৰয়োজন, ইমানকেইটা ছোৱালী মই কেনেকৈ বিয়া দিম বাৰু? নাই নাই মই এটা ইয়াৰ পৰিস্থিতি বুদ্ধি কৰিব লাগে এই বুলি ভাবি থাকি তেওঁ গোটেইকেইটা ছোৱালী নি কাশ্যপ ঋষিক অৰ্পণ কৰি দিয়ে, অৰ্থাৎ দান কৰি দিলে। সেই 99টাৰ ভিতৰত আৰু কি হ'ল 4জনী ছোৱালী বৰ চতুৰ হজনী হৈছিল। আজিকালি ওস্তাদ বুলি কয়, আজিকালি ওস্তাদ বুলি কয়, আগৰ দিনত চতুৰ হজনী বুলি কৈছিল। দ্বিতীয় অতিথি শিৱৰ বাহনটোৰ বিষয়ে আমি চবে জানো। সেইটো কথাকে যদি আমি কৈ থাকোঁ মানুহ ৰস নাপাওঁ। ৰসৰ নিমিত্তে তো কৈ দিছে যে শিৱৰ পালচাৰখন ৰেডি কৰিব লাগে।
তো পালচাৰ শব্দটো আজি সোমাই গ'ল, কিন্তু ওজাপালিটো আজিৰ পৰা প্ৰায় 1600 বছৰ আগতে, 1600 বছৰ আগত আমি পালচাৰ শব্দটো পোৱা নাছিলোঁ। কিন্তু আজিৰ সময়ত পালচাৰ শব্দটো আহি গ'ল আকৌ। মোবাইলটো চন্দিকাই শিৱক মোবাইল ফোন কৰি কৈছিল, তেতিয়াও কিন্তু ফোন কৰি কোৱা নাছিল, কিন্তু সমাজৰ হাস্যকৰ কৰিবৰ কাৰণে বস্তুটো ব্যৱহাৰটো কৰিবৰ কাৰণে সেই বস্তুটোৰে লিংকটো খুৱাই দিলে। তো তেনেকুৱা কথা। ওজাপালি যিমান বছৰ, যিমান হাজাৰ বছৰ আগলৈ গৈ থাকিব, যিমান বস্তুৱেই নোলাক কিয় পৃথিৱীত, চব কথাই ওজাপালিত সোমাব পৰা চিষ্টেমটো আছে, দৰ্জাখন খোলা আছে। যিবিলাক মানুহ এতিয়া ওজাপালি কৰি আছে, তেওঁলোক প্ৰত্যেকেই পূজা গাই আহিল, পূজা খেদি আহিল, নেক্সট দিনাৰ পৰা হাজিৰা কৰিব গ'ল ক'ৰবাৰ খেতি আছে, খেতিত গ'ল, নানান ধৰণৰ মিস্ত্ৰী লেবাৰ কৰে, নানানটা ধৰণৰ কামত তেওঁলোক গুচি যায়। তো ওজাপালিক লৈ তেওঁলোকে ঘৰ চলাব নোৱাৰে। দে এতিয়া আমি আৰু এনেকৈ লাগিলোঁ, খেতি আহিলে নহয় বতৰ, এতিয়া যোৱাব লাগিব কঠীয়াটো, যোৱাই উঠি আকৌ দ মাটি ৰুব লাগিব, গোটেইকেইটা দ মাটি এনেকৈ হেৰি কৰিব লাগিব। এতিয়া ওজাপালি নাচা নাই নেকি? ওজাপালি আছে আগৰ দুটামান তাৰিখত, এই যোৱা আপোনাৰ এইটো কিহৰ মাহ আছিল, জেঠৰ মাহটো মল্ল মাহে গ'ল, সেইটো মাহত দুই এখন কম কাজ, এতিয়া আকৌ অহা মাহত আছেই, এতিয়া কাজ গাঁৱে টানিছি, মানে আকৌ বাৰিষা আহিল, নেগিলেও নহ'ব এষা কাজ, এনেকৈ চলি আছোঁ আৰু মাজত। এই ত্যাগৰ কথাটো হ'ল বাবা এনেকুৱা, বা চাকৰি বাকৰিৰ কথাটো এনেকুৱা, আমাৰতো আৰু দেউতাহঁত একেবাৰে নিচেই মানে হেৰি আছিল, মানে আৰ্থিকটো একদম বেয়া আছিল, অৱস্থা বেয়া বুলি কয়, আমি মানে খাব নোযোৰা এনেকুৱা অৱস্থা আছিল। তেতিয়াই আমি মানে তেওঁলোকৰ জন্ম পালোঁ, যে আমাৰো সেই অৱস্থা। আমি যেতিয়া মানে সৰু বা আমাৰ যেতিয়া 12-13 বছৰ হৈছে, তেতিয়া আমাৰ ঘৰৰ আৰ্থিক অৱস্থাটো খুব বেয়া। তেতিয়া আমি পঢ়া শুনাও কৰিব নোৱাৰিলোঁ, দেউতাহঁতেও পঢ়া শুনা কৰা নাছিল, আমাকো সিমান গুৰুত্ব নিদিলে। এই মই গাড়ী আছিল, এতিয়া মাটি আছিল, তেতিয়া খেতিতে আমাক লগাই দিলে। যিমান দেৱতা আছে, হয় গোটেইবিলাকৰ সেই জন্ম হ'ল দ্বিতীয় কাশ্যপগুপ্ত, আৰু দৈত্য দানৱবিলাক হ'ল অদিতিৰ গৰ্ভত, আৰু অনুপক্ষী হ'ল বইনেতাৰ ঘৰত, আৰু 42 কোটি নাগবিলাক হ'ল কৰদূৰত, আৰু বাকী যিবিলাক লৈ গৈছে তেওঁবিলাক কি হ'ল কাশ্যপ গোটত গোটেইবিলাকৰ জন্ম। এনেকৈ যেতিয়া সনেকে নমাহে বৰ ধুনীয়া, এইখিনি মই কথাখিনি বুজি পালোঁ। কিন্তু মোৰ আৰু অলপমান খুদ আছে গুৰুদেৱ। কেনেকুৱা মই আপোনাক কওঁ, শুনকচোন। কি বুলি কৈছে? এই অনুৰ গৰুৰ পক্ষী কি কাৰণত অংগহীন হ'ল, বইনেতাৰ এই বিবাদখন কি কাৰণত লাগিল, আপুনি অলপমান কৈ দিয়ক। কেনেকৈ কৈছে? হয়তো লক্ষীন্দাৰক জীয়াবলৈ দেৱৰপুৰক লৈ গৈছিল। লক্ষীন্দাৰ মানে সাপে কটোতে লক্ষীন্দাৰৰ মৃত্যু হৈছিল। তেওঁক যেতিয়া জীয়াবলৈ দেৱৰপুৰক লৈ গৈছিল, তেতিয়া তেওঁ দেহাৰ প্ৰতিটো অংশ খহি গৈ পৰি গৈছিল। মানে স্বামীক জীয়াবৰ কাৰণে কাকুতি মিনতি কৰাত তেতিয়া দেৱতাসকলে কয়, মানে বেউলাই নৃত্য কৰিব লাগিব। এতিয়া নৃত্য কৰিব লাগিব বুলি কোৱাত বেউলাই পূৰা চুলি তেউলি আউল বাউল কৰি তেওঁ দেৱতাসকলক মোহাকৈ এটা নৃত্য কৰিছিল, আৰু সেই নৃত্যটোক তেতিয়াৰ পৰা দেওধনী নামেৰে প্ৰচাৰ হৈ আহিছিল।
যিবিলাক নাচিছিল ছোৱালীয়ে সমাজৰ এলাগী আছিল আৰু প্ৰথম দেউধনী আছিলে আমাৰ ইয়াত পখিলা দেউধনী তেখেতক মই যিমান দূৰ জানো মোৰ ককাই কোৱা মতে এবাৰ নগাঁও ডিষ্ট্ৰিক্টত ধাতু ওজা বুলি এজন ওজা আছিল সেই ওজাজনে লৈ গৈছিল লৈ গৈ তাত দেউধনী চেউধনী নাছিলে পূজাত নচাৰ পিছত কি হ'ল সমাজৰ পৰা নানান কথা শুনিলে যাওঁ কিন্তু তেওঁক ব্ৰহ্মপুত্ৰৰ পাৰত এৰি থৈ বাকী গ্ৰুপটো গুচি আহিল আমাৰ ককা তেতিয়া আকৌ পূজাৰ কাৰণে গৈছিল সেইফালে মায়াঙৰ ফালে ক'ৰবাত য'ত ককাই পালে তেওঁ মোৰ লগত তই নাচবি এতিয়া যেতিয়া আপুনি হেৰি কৰি ইমান আছিল তেতিয়াৰ পৰা ককাৰ লগত তেওঁ আছিল ককাও নানানটা সমস্যাত পৰিছিল পখিলা যে বৃদ্ধ আছিল 60ৰো উৰ্ধৰ এগৰাকী বৃদ্ধা পাই লগ পোৱা ছোৱালী নাপায় তো ৰাধিকা বুলি এজন আছিল ৰুটাৰ তেওঁক পালে তেওঁৰ লগত হেৰি গ'ল দেউধনী নাচি গ'ল পখিলা আৰু ৰাধিকা দুয়োজনী বিয়া নহ'ল কিন্তু দেউধনী নচাৰ কাৰণে মানে ঘৰ মানে এইগিলা এতিয়া বস্তি হৈছে ইয়াতে আছিল মানে এইটো এইখিনি থকা বুলি কৈছিলে তাৰমানে এইখিনি মানে সোনকালে সিহঁতৰ ঘৰে নহয় নে এই এয়া মানে ওখ ঠাই নহয় নে এইফালেদি ভেটিটো আছে মানে সেই দুজনী মানে তেওঁলোক মানে বাইদেউক আৰু ভনীয়েক এগৰাকীৰ নাম হ'ল মানে সুভদ্ৰা আৰু এগৰাকীৰ নাম পখিলা মানে এই সুভদ্ৰা বোলাটো ডাঙৰ পখিলা বোলাটো সৰু তাৰপিছত সুভদ্ৰা বোলাটো বৰ ধুনীয়া বগা আৰু পখিলা বোলাজনী অকণমান মানে হেৰি অকণমান ক'লা তেওঁলোক মানে আচলতে তেওঁলোকৰ এই ঠাইৰ মানে ইহঁত অৰিজিন মানুহ নহয় আচ্ছা এই ঠাইৰ তেওঁলোক অৰিজিন মানুহ নহয় আৰু এইখন ঘৰৰ গোটেই পৰিয়ালটো এটা ক'ত আছিল তহঁতৰ দলগাঁও এই গোটেই ঘৰখনৰ গোটেই পৰিয়ালটো এটা সময়ত দলগাঁৱত আছিল দলগাঁৱত থাকোঁতে ইয়াতে যিটো ঘৰ আছিল সেই ঘৰটোত সেই দুগৰাকী মানুহ আছিল আৰু এওঁলোকে তাৰমানে হেৰি এওঁলোকে নাচাটো খুব প্ৰচলন আমাৰ ইয়াতে আমি ক'ৰবাত খুব অকণমান মানে দেখা মনত পৰে যে এইখিনিত আমাৰ যিটো গোসাঁইঘৰ আছে গোসাঁইঘৰটোৰ পৰা পশ্চিম ফালে সেইখিনি এতিয়াও সেই মানে সেইটো মাৰৈ পূজাৰ মন্দিৰ আছে তাতে সেইবিলাকত মানে নাচা আমি অকণমান দেখিছিলোঁ তাৰপিছত নচাৰ পাছততো সমাজে হেৰি কৰি দিছিলে মানে এওঁলোকে যেতিয়া মানে নাচিলে নাচোঁতে এওঁলোকে ইয়াতে আমাৰ গাঁৱত এইসকল মানুহ আহি পেলাই ক'ৰ পৰা আহি থাকিলে সেই ইতিবৃত্তত নাজানো কিন্তু তেওঁলোকক কিন্তু মানে বিয়া বাৰু তেওঁলোকে নকৰালে দেউতাই কোৱা মতে এই তেওঁলোক আছিলে আমাৰ ককাৰ দদায়েকৰ ছোৱালী দদায়েকৰ নাম বোলে হেৰি আছিলে বিৰহু বুলি কৈছে তাৰপিছত এই তেওঁলোকে এই দেওধনী নাচিবলৈ যোৱাৰ বাবে তাৰমানে বিয়া হ'ব নোৱাৰিলে তেতিয়া সমাজৰ কাৰণে আৰু এই যেতিয়া তেওঁলোক ঢুকাইছিলে ইয়াত এই ভেটিটোতে ঢুকাইছিলে তেতিয়া আমাৰ দেউতাই হস্পিটেলৰ পৰা মেটৰ আনি পেলাই এই তেওঁলোকক মানে হেৰি কৰিছিলে সংস্কাৰ কৰিছিলে দেওধনী নাছিলে মানে সমাজৰ পৰা এঘৰীয়া কৰি থৈ তেনেকুৱা আছিলে আৰু এতিয়া সেইটো চিটুৱেশ্যন নাই কিন্তু আগতে মানে এনেকুৱা আছিলে দেওধনী নাচা মানে বেয়া ছোৱালী দেওধনীটো মানে এনেকুৱা এটা কথা হ'ল তাচ্ছিল্যৰ সুৰত মানে এটা সময়ত ব্যৱহাৰ হৈছিল দেওধনী মানে যিবিলাক ছোৱালীয়ে মানে অকণমান বেছিকৈ নাচি বাগি বা অলপ স্বয়ংচিতাকৈ ফুৰিব খোজে সেইবিলাক মানে আমাৰ কি কয় দেওধনী বুলি কয় দেওধনী নাচা ছোৱালী চাব গ'লে মানে কি মানুহ ৰৈ থাকে ভাতত মাৰিবৰ কাৰণে ভাতত বাঁহৰ আগলি পেলাই থৈ দিয়ে সেই ধৰণৰ কথাবিলাক হৈছিলে অনিমা নীলিমা বুলি এজনী ছোৱালী আছিল এই পশ্চিম চুবা গাঁৱত আৰু কেইজনমান মতি দেৱী বুলি সাবিত্ৰী দেৱী ৰৌতাৰ পদুমী বুলি এগৰাকী আছিল এইগৰাকীক লৈ ককাই মানে কি ৰিহাৰ্চল কৰি ভালদৰে দেওধনীটো শিকাই প্ৰথম মঞ্চত
এষ্টাব্লিছ কৰিছিল আৰু তেতিয়াৰ পৰা মানুহৰ মনৰ পৰা এই দুৰ্ভাৱটো নোহোৱা হৈ গৈছে যে ওজাপালি নাচা দেওধনী কৰা ছোৱালী বেয়া ছোৱালী সমাজৰ পৰা এঘৰীয়া ভূতে লম্ভাই সেইটো পূৰা মিছা বুলি প্ৰমাণিত কৰি দিছিল ককাই চৈধ্য বছৰ বয়সত মোৰ বিয়া কৰালে ইমান সৰুতে বিয়া কৰালে কৰাই পেলাই এওঁ কাজ কেতিয়া যায় এওঁ যোগাৰ ধৰি থ'ব লাগে যোগাৰ ধৰাৰ কাৰণে পাহৰা যায় এই ভাত চাত আধা কালিনি কৰিব লাগে চলিকেইটা হ'ল সৰু 5টা ভাই বঢ়িয়া সেইকেইটা একে ভোকত লৈ পেলাই থাকোঁ একেবাৰে একেবাৰে তেওঁ যায় 7 দিন কেতিয়াবা আকৌ থাকেগৈ 1 মাহ হ'ব আছিল ললিত ওজা এখেত মানে অতি বুদ্ধিয়ক আৰু অতি মানে জনা মানুহ আছিল ললিত ওজা যাৰ কাৰণে মানে সংগীত নাটক একাডেমীৰ মানে বঁটা পাবলৈ তেওঁ মানে সক্ষম হৈছিল তেওঁ এই দেওধনীসকলক মানে হেৰি কৰি পেলাই এওঁলোকৰ লগত আলোচনা কৰি আমাৰ ইয়াতে মানে দৰংখন মানে এই শুকনানী ওজা ব্যাসৰ ওজা তাৰপিছত মহংখুন্দা ঢেপাঢুলীয়া বৰঢুলীয়া নাগাৰা নাম তাৰপিছত এই কি কয় এই খুলীয়া ভাৱৰীয়া এই বিভিন্ন ধৰণৰ আমাৰ কৃষ্টি আছে এই কৃষ্টিবিলাক মানে একত্ৰিত কৰাৰ কাৰণে আমাৰ অতুল বৰুৱা মানে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল বৰুৱাই নেতৃত্ব লৈ 1974 চনত মানে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ মানে এটা অনুষ্ঠানটো আৰম্ভ কৰে এই দৰঙী কলাকৃষ্টি উন্নয়ন সংঘটো যেতিয়া আৰম্ভ হ'ল তেতিয়া হেৰিয়ে মানে সেই হেৰিতে মানে ললিত ওজা বা হেৰিয়ে তেওঁলোকে এই দেওধনী বস্তুটো তেওঁলোকে মানে এওঁলোকক সুধি মেলি বা এওঁলোকক মানে নাচন কাচনবিলাক অকণমান হেৰি কৰি পেলাই তেওঁ বস্তুটো আয়ত্ত কৰিলে কৰি তেওঁ এই দেওধনীটোক এটা নতুন ৰূপ দিলে তাৰ আগতে ৰবীন্দ্ৰ ভৱনত শিকালে দীপালী দাস আৰু অনুজা মহন্ত নেকি এজনী বাইদেউ দুজনীক শিকাই ভাৰতৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিলে সেই ছোৱালী শিকালে এজন মুছলমান ছোৱালী আছিল মাৰৈ গাঁৱৰ হাফেজা বেগম চৌধুৰী সেই ছোৱালীজনীও দেওধনী আছিলে তেতিয়াই 16 বছৰ প্ৰায় 15-16 বছৰৰ পৰা শিকা বুলি কৈছিল সেয়ে প্ৰথম শিকিছিল মনো ওজাৰ ঘৰত তেওঁৰ পাছতে বোলে প্ৰথম কিতাপ শিকিছিলে তাৰপিছত তাতে সেনেকৈ শিকি থাকি ললিত ওজাক তাতে একেলগে উঠি দি সেই মনো ওজাৰ ঘৰতে আৰম্ভ কৰি তেতিয়া পইচা পাতি খুব কম আছে আমাৰ ঘৰতে কেতিয়াবা ইফালে কাজ থাকিলে আহি ইয়াতে বহি আমাৰ এই ঘৰুৱা কাজবিলাকত এই খুচুৰা পইচা 5জন বা 6জন মানুহ নহয় এই 6টা ভাত কৰা 2 পইচা 3 পইচা 4 পইচা 5 পইচা কৰা আমি দেখা পাইছিলোঁ আমি চলি দেখা পাইছিলোঁ দেউতাৰ যিটো মাতৰ চাম এই 97 বছৰ মৃত্যুৰ আগলৈকে তাৰপিছত কৈছে মোক কথাও শেষ হ'ব ময়ো শেষ ধৰক তেনেকৈ দেওধনী নাচোঁতে দেও লগা বুলি এনেকুৱা কিবা প্ৰবাদ আছে তোমালোকে সেই বিষয়ে জানা নেকি আমি তেনেকৈ এতিয়া পোৱা নাই আমাৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই কিন্তু
আগতে যেতিয়া পূজাত নচুৱাইছিলে তেতিয়া মানে এনেকুৱা হয় যেতিয়া নিয়মত থাকে 3-4 দিন লঘন চঘন দি এনেকুৱা কিবা কিবি নিয়ম আছে আৰু তেনেকুৱা নিয়মত থাকি যেতিয়া নাচে তাৰপিছত তেতিয়া মানে ডকত পৰা বুলি কয় একদম যেতিয়া চূড়ান্ত পৰ্যায় পায় নাচৰ পূজাত নাচি থাকিলে তাৰপিছত মানে মনসা গাত লম্ভা বুলি কয় দেৱী গাত লম্ভা বুলি কয় তেতিয়া মানে ডকত পৰা বুলি কয় আৰু তেতিয়া ছোৱালীজনী মানে বেহুজ হৈ যায় তেনেকুৱা হয়। তোমালোকৰ বিশ্বাসটো কি আচলতে পৰেনে? আগতে কৈছিলে কিন্তু তোমালোকে বিশ্বাস কৰে নে? বিশ্বাস নাই নকৰোঁ মই এতিয়ালৈ আমি কৰিয়ে পোৱা নাই বা দেখিও পোৱা নাই। দেওধনীয়ে মানে ওজাই মানে দেওধনী নাচি থাকোঁতে দেওধনী মানে গাত মানে হেৰিয়া লম্ভে মনসাই লম্ভে দেওধনীয়ে তেতিয়া মানে একদম তেওঁলোকে হেৰি মানে স্বাভাৱিকৰ পৰা অস্বাভাৱিক মানে তেওঁলোকৰ কথা বতৰাবিলাক হৈ যায়। তেওঁলোকে বিভিন্ন ধৰণৰ মানে কিছুমান অলৌকিক কথা মানে এই সময়ত এইটো সময়ত মানে এই দেশত কেনেকুৱা মাৰি মকত হ'ব বা মানে ভাল হ'বনে ৰজা মন্ত্ৰীসকল মানে কেনেকুৱা হ'ব প্ৰজাসকলৰ মানে কেনেকুৱা হেৰি হ'ব এই কথাবিলাক মানে সেই যেতিয়া ডকত পৰা বুলি কয় ডকত পৰা তেতিয়া সেই দেওধনীয়ে মানে মুখেদি কৈ দিছিল। যেতিয়ালৈকে আমাৰ সমাজৰ আচাৰ নীতি নিয়মবোৰ মানি চলিব তেতিয়ালৈকে ওজাপালিৰ এইবিলাক কাৰ্য চলি থাকিব। অভিয়াছলি মঞ্চত গ'লে অকণমান বেলেগ হ'ব আৰু মঞ্চত কৰিব লাগিলে আমি ধৰ্মীয় কথাটো বাদ দিবই লাগিব আৰু সেইটো বাদ দিয়াটো মই উচিত বুলি ভাবোঁ কাৰণ যদি আমি মঞ্চত পৰিৱেশন কৰিম তেতিয়া হয়তো অডিয়েঞ্চখিনি অকল পূজা কৰা মানুহখিনি নাথাকে তাত নানান জাতি উপজাতি হিন্দু মুছলিম নানান ধৰণৰ মানুহ বহি চাব আৰু তেওঁলোকৰ মাজত ধৰ্মীয় কথাটো সোমাই দিয়াৰ লগে লগে হয়তো জাতি ভেদ হৈ যাব। বুজি পোৱা মানুহৰ সংখ্যা কম। বিহুটো সকলোৱে ভাল লাগে বুজি পায় ওজাপালিটো এতিয়া গানটো বা কিবা বুজি নাপায় গতিকে এটা ওজাপালি যিহেতু শাস্ত্ৰীয় সমলবিলাক জড়িত হৈ আছে চব মানে এটা কথাই আমাৰ মানে ভুল বুলি কৈছোঁ মই তেওঁলোকে বুজাই নিদিয়ে মানে আৰু সেইখিনি সময় নিদিয়ে আমাক আৰু তেওঁলোকে নোৱাৰে এইটো কাৰণে অশিক্ষিত মানুহখিনি কিবা কৰি মানে প্ৰগ্ৰামটো পালা কৰি থৈ আহিলোঁ জেগাটো চোৱা হ'ল এনেকুৱা এটা লেভেলতেই আছে আৰু এনেকুৱা হয় মানে আমাৰ নিজৰ বস্তু যেন লাগে কাৰণ বিশেষকৈ দৰঙৰ বিশেষকৈ চিপাঝাৰত আছে গতিকে নিজৰ নাচখন কৰি ভাল লাগে আৰু এনেকুৱা লাগে যেন বেলেগকো শিকাওঁ প্লাছ বেলেগক দেখাওঁ আৰু 2-4জনে জানক আমাৰ কালচাৰটো। আমি যদি দিল্লী বা বম্বেত ক'ৰবাত যাওঁ মানুহে বিহুৰ বাহিৰে বেলেগ গম নাপায়। বৰ্তমান খুবেই প্ৰয়োজন যে বিহুৰ বাহিৰেও ওজাপালি বুলি কিবা এটা আমাৰ ইয়াত সংগীতৰ চৰ্চা হয় এইটো ভাৰতবৰ্ষৰ মানুহ বা পৃথিৱীৰ মানুহে জানিব লাগে আৰু সেইটো এতিয়া আমাৰেই দায়িত্ব। আমি কাক দোষ দিম আমি যিমান পাৰে চেষ্টা কৰিব লাগিব আৰু পৰীক্ষামূলকভাৱে কাম এটা কৰিছিলোঁ পদুমী আৰু ৰাধিকাৰ আজি আইদেউ সন্দিকৈ যিটো এটা অৱস্থা সেইটোৰ লগত পদুমী ৰাধিকা সম্পূৰ্ণ মিল আছে যদি পদুমী আৰু ৰাধিকা সেই সময়ত ত্যাগ নকৰিলে হয় দেওধনীৰ নামত হয়তো আজি আমি এই পৰ্যায়টোত বিভিন্ন জেগাত গৈ ৱৰ্কশ্বপ পাতিব নোৱাৰিলোঁ চ' সেই এনেকুৱাকৈ লৈ এটা ষ্টৰি বনাই আমি কাম কৰিছিলোঁ কামটো মানুহ লৈছিলোঁ ৰীতি-নীতিটো ৰাখি আমি কি চেঞ্জ কৰিব পাৰোঁ তাৰ নতুনত্ব কি বঢ়াব পাৰোঁ নতুনত্বৰ নামত আমি এইটো কৰিব নোৱাৰোঁ যে ওজাপালিত 2খনমান গীটাৰ লগাওঁ কীবোৰ্ডখন লগাই দিওঁ পিছত তাৰপিছত ওজাপালি গাম সেইটো কৰিব নোৱাৰোঁ। সমাজে গ্ৰহণযোগ্য কৰি যদি আমি দিওঁ তেতিয়া হয়তো নিশ্চয় আঁকোৱালি ল'ব মানুহ। আৰু আমাৰ কথা কি আমাৰ ইয়াত ধৰ্মীয় ৰিলিজনটো বেলেগ বেলেগ মানুহ আছে নানানটা কিছুমান ভকত আছে কিছুমান সংসাৰী আছে সংসাৰীখিনিকে যেনিবা গুৰুত্ব দিয়ে ভকতখিনি নিদিয়ে আমাৰ দৰ্শন নাই।